Hey guys, welcome to my channel. আজি হোলি মই পোনপ্ৰথমে আপোনালোকক হোলিৰ শুভেচ্ছা জনালোঁ আৰু মই আজি হোলি সকলোৱে ভাল পোৱা এটা প্ৰিয় ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ছাগলী মাংস। হোলি দিনাখন সকলোৱে খায়ে আৰু ছাগলী মাংস আৰু ময়ো আজি বনাই আছোঁ। মইনো কেনেকৈ বনাইছোঁ মই আপোনালোকৰ মাজলৈ ৰেচিপিটো মই আগবঢ়াই আনিছোঁ। আহকচোন মোৰ ভিডিঅ'টো চাওঁ। এইখিনি ছাগলী মাংস মই 1 চামুচমান নেমু ৰস আৰু জোখমতে নিমখ, হালধি প্ৰয়োজন অনুসৰি অকণমান মিঠাতেল দি পিনে মই এইদৰে সানি থৈ দিছোঁ। আধা ঘণ্টামানৰ কাৰণে মই এইদৰে সানি মেলি থৈ দিছোঁ। তাৰপিছতে মই এতিয়া ধুনীয়াকৈ বনাম। আহকচোন। ডাঙৰ চাইজৰ 2টা পিঁয়াজ এইদৰে কাটি লৈছোঁ, 2টা আলু এইদৰে কাটি লৈছোঁ অলপ ডাঙৰকৈ। এয়া হৈছে আদা, এয়া 10-12 কুটা নহৰু, এইটো এটা গোটাকৈ নহৰু লৈ লৈছোঁ। ছাগলী মাংসত নহৰু গোটাকৈ দি দিলে খাবলৈ বহুত ধুনীয়া লাগে। এতিয়া মই বনাবলৈ আৰম্ভ কৰিলে মই চিচা বাতি এটাত এইখিনি এইফালে লৈছোঁ ধনিয়া, জিৰা, অকণমান মিট মছলা, অকণমান ৰেড চিলি মানে এইটো কাশ্মীৰী মিৰ্চটো হয়। ধনিয়া লৈছোঁ মই 2 চামুচ, জিৰা 1.5 চামুচ আৰু আধা চামুচমানৰ সমান মই লৈছোঁ মিট মছলা। কাশ্মীৰী মিৰ্চটো লৈছোঁ মই 1 চামুচ। সেইটো ইমান জ্বলা নহয়, সেইকাৰণে এনেকৈ লৈছোঁ। ইয়াত অকণমান এতিয়া পানী দি পিনে মই ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। পানী অকণমান মিক্স কৰি ল'লোঁ। এতিয়া খুব ভালদৰে মই এইখিনি মিলাই ল'ম। মিলাই লৈ আপোনালোকক দেখাই এইদৰে এতিয়া মই পিঠা মছলা নিচিনাকৈ মই ৰেডি কৰি ল'লোঁ। এতিয়া মই আনফালে কেৰাহীখন পাতি লৈছোঁ। এতিয়া মই বনাবলৈ মই কেৰাহী পাতি পিনে এয়া মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই দিম ইলাচি 4টা, দালচেনি অকণমান আৰু লং 3টামান মই এইদৰে দি দিম। এইখিনি মই এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এতিয়া মই ইয়াত অকণমান চেনি দি দিছোঁ। চেনিটো দি দিলে মানে ইয়াৰ কালাৰটো ধুনীয়া হয়, সেইকাৰণে অকণমান চেনি দি দিলোঁ। এইখিনি ব্ৰাউন কালাৰ হৈ গ'ল। তাৰপৰা এতিয়া মই মাংসখিনি ইয়াতে দি দিছোঁ। খুব ভালদৰে মই ভাজি ল'ম। ছাগলী মাংসই হওক বা যিকোনো মাংস, মেইন ভজাৰ ওপৰতে কথা। এতিয়া মই ইয়াতে আদা নহৰুখিনি খুন্দি লৈছিলোঁ, সেইখিনি মই দি দিলোঁ আৰু মই মিক্স কৰি লোৱা এই মছলাখিনি এতিয়া দি দিছোঁ ইয়াতে। এতিয়া মই ভালদৰে লৰাই ল'ম। এতিয়া মই ঢাকনখন লগাই থৈছোঁ। এতিয়া তেল এৰিছে দেখিছেনে? এতিয়া আকৌ মই অকণমান ভাজি লৈছোঁ ভালদৰে। এতিয়া মই কাটি লোৱা আলুখিনি দি দিছোঁ। অকণমান কেঁচা পিঁয়াজ, মই মাংস বনালে সাধাৰণতে কেঁচা পিঁয়াজটো ব্যৱহাৰ কৰোঁৱেই। আপোনালোকে এনেকৈ এদিন বনাই খাই চাব, সঁচাকৈ বহুত ধুনীয়া লাগে এনেকৈ বনালে। মাংস বনাই থাকোঁতে, যিকোনো মাংস বনাই থাকোঁতে কেঁচা পিঁয়াজ কাটি পিনে অকণমান দি দিলে মানে বহুত ধুনীয়া হয় খাবলৈ। এতিয়া আকৌ ঢাকনখন মাৰি থৈ দিওঁ। এতিয়া জুইৰ ফ্লেমটো অকণমান কমাই দিছোঁ মই। ইয়াতে মই অকণমান পানী দি দিছিলোঁ, তেতিয়া মোৰ কেমেৰাটো অফ হৈ আছিলে। অকণমান দি দিছিলোঁ। বাকী থকা মই নহৰু, গোটা নহৰু, আদা নহৰু আৰু পিঁয়াজখিনি মই এতিয়া দি দিলোঁ। এইখিনি মাংস সিজাওঁতে বহুত সময় লাগিব, সেইকাৰণে মই কুকাৰতে দিম। এতিয়া মই কুকাৰটো পাতি লৈছোঁ। এইটো কুকাৰ মই কুকাৰতে গোটেইখিনি দি পিনে
চিটি মৰাই দিম ভালকৈ। তো এইটোত মছলা পানী অলপমান থাকি গৈছিলে, সেইখিনিকে মই দি দিছোঁ। কালাৰটো সঁচাকৈ বহুত ধুনীয়া হৈছে। মাংসখিনি প্ৰায় সিজিছিলেগৈ আৰু মই কুকাৰত দিয়ালৈকে। ইয়াত মই 4টা চিটি মৰাই দিলোঁ। 4টা চিটি মৰাৰ পিছত মাংসখিনি সঁচাকৈ বহুত ধুনীয়া হৈ গৈছিলে। খাবলৈও বহুত টেষ্টি হয় এনেকৈ। এবাৰ ট্ৰাই কৰি চাব। মোৰ মাংস এতিয়া ৰেডি হৈ গ'ল। এইখিনি এতিয়া গৰম গৰম ভাতৰ লগত খাব লাগে। আজিলৈ আহিছোঁ, বাই বাই।